Oga kuma kuhi bhato porikha Bulu maghor bihu ahile bulu piali salibu musu eta kolibulu ranga matikon ani dibo na ranga mati anibele ge modana baita kheda khai ahise he eta pani di mus udhai mudhai eজন আহিলে বাইকৰ ঘৰ চাওঁ বুলি আহিলে মই বোলে আহিবি বিহুতে নালাগে পাছত আহিবি বুলি ক'লোঁ আৰু ভিনীয়াকৈ ঘৰটো বনাই হোৱাই নাই জহন জাতিজনী আহিলে এতিয়া মানুহে গাঁৱত সুধিছে এজনী মতাই নে মাইকীয়ে মই এতিয়া ক'বলৈও বেয়া নহয় আমাৰ ভণ্টি বিয়া তুলনি নহ'ল বুলি হে এতিয়া লাজতে সেয়া লাজে হেৰি কৰি থৈছোঁ আৰু এতিয়া সেই আহি পেলাই মাঙৰ বিচাৰিছে মাছ বিচাৰিছে হে মইনো ক'ৰপৰা মঙৰ মাছ গোটাই দিওঁ শান্তি নাইকিয়া কৰিছে আৰু কালি এতিয়া ব্লেংকেট লাগে বুলি ক'লে কেঠাখন দিলোঁ তাই হেনো উশাহ নোপোৱা হৈ থাকিলে আঁঠুৱাটো তৰিলোঁ তাই হেনো বাহিৰটো নেদেখা হৈ থাকিলে আমাৰ আঁঠুৱাবোৰ তেনেকুৱাই আগৰ দিনৰ আঁঠুৱাহে এতিয়া আঁঠুৱা নহয় নহয় তেনেকুৱা হ'ব তাকে উঠিলে নে নাই জানো এজনী ক'লৈ নগ'ল চাহ পানী কেনেকৈ বোলো বনাই দিয়া আইঅ কালি তোমালোকে ইমান মৰ ঠাণ্ডা লাগিলে দেই কালি ৰাতি কি হ'ল ইমান মৰ ঠাণ্ডা লাগিলে কালি ইমান ঠাণ্ডাটো বেছি ইয়াত ইমান ঠাণ্ডা মানে আমাৰ ইয়াত ইমান ঠাণ্ডা নাপায় তহঁতি পকা ঘৰ ভিতৰত থকা মানুহকেইটা কেঁচা ঘৰত ঠাণ্ডা পাইছোঁ আকৌ ইমান ঠাণ্ডা দেই মই যামগৈ আজি নোৱাৰোঁ দেই ইয়াত থাকিবলৈ ইমান তোৰ গাঁৱৰ ওচৰ এই আমাৰ ৰ'দালি আৰু আঘুনিয়ে চাবলৈ আহিম বুলি কৈছিলে ফাগুনিও আহিম বুলি কৈছিলে কথা দুআষাৰ পাতিবি আকৌ আহিলে বোলে ভণ্টিক লগ পাই দিবিচোন তেনেকৈ কৈছিলে যামগৈ বুলিহে ভাবিছোঁ তই যাচোন চাহ পানীকণকে বনাগে দেই ঠিক আছে আৰু ভিনীয়া আহিলে পইতা ককা কি আছে আলু গুটি পুৰি পেলাই খাবলৈ হ'ব দেই তাই আহিলে মোৰ ঘৰখনত কিবা এটা নহয় কিবা এটা হয় ভাল লাগে ছোৱালীজনী আহিলে যা সোনকালে কাপোৰকেইটা ধুই পেলাই আকৌ ৰ'দত মেলিবগৈ লাগিব এইজনে ব্লেংকেটখন ল'লে সেইখনো ৰ'দত দি থ'ব লাগিব তেতিয়াহে আকৌ ৰাতি উমাই শুব পাৰিব তাই যা আইঅ কৃষ্ণ গোটেই হাঁহৰ গঁৰালটো গোটেই সোমাব নোৱাৰি ৰাম 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 গোটেই লেতেৰা কৰি অৱস্থা নাই আমাৰ মানুহটো ক'লে বোলো কোৰখন লৈ বোলো গোবোৰ অকণ চপাবচোন গোটেই গোৱা এতিয়া একদম টিঙৰ ওপৰ পাবগৈ এইবাৰ বোলো হাঁহকেইটা বিকি আৰু এইবাৰ কমাব লাগিব দেই হাঁহকেইটা মাঘৰ বিহুত এতিয়া ভালে দাম উঠিব এইবাৰ বিকিম যোৱাবাৰ সেয়া এই ফুচি ঘৰ হাঁহ আনিলে পইচা আজিলৈকেও নেদেখিলোঁ পইচা কেইটকা আজিলৈকেও নেদেখিলোঁ 3টা হাঁহকে নিলে এটা হাঁহৰ দাম দি থৈ গৈছে এইবাৰ কিন্তু একদম 800 তলত মই কেতিয়াও নিদিওঁ এইবাৰ 800 তলত ইমান দানা খুৱাই মেলি কলগছৰ দানাও খুৱাইছোঁ কচু দানাও খুৱাইছোঁ এইবাৰ ফুচিহঁতক কিন্তু মই হাঁহৰ একদম 800 টকা একদম নিদিলে কেতিয়াও নিদিওঁ আমাৰ দেখিছনে এইবোৰ কল পচলা কাটি খালে এডোখৰ ইয়াতে পেলালে বৰ জহনি নিয়া মতা এইবোৰ যাওঁ কামকেইটা কৰি লওঁগে ৰদালি বাৰী পাছফালেকে গৈছো ৰা এইজনী যে কি আনিলি এই মূলাম ককাইদেউ তাৰপৰা মূলা 2টা আনিলোগৈ মূলাকেইটা বৰ ডাঙৰ হ'ল ডাঙৰ হ'ল দেখিছ নাই এইটো চাইজ ডাঙৰ মূলা আকৃতিটো বৰ বেলেগ ৰকমৰ লৈছে দেই বেকা হ'ল হয় নি তাকে মূলাম গাইদেউ মানুহটো পোনে মূলাকেইটা কেলে বেকা হ'ল এইবোৰ কোৰচো নেমাৰে সৰ এনেই দি থৈ দিছে খালি ডাঙৰহে হৈছে তাকে আঙি গোটা হৈ দিয়াৰ কাৰণে হ'ল চাগে দেই হ'ব পাৰে তাকে 2টামান দিবিচোন মূলাটো চাইজটো বেয়া নহয় এইটো ভাগি থাকিলে সৰ শকত মূলাটোৱে ভাঙি পেলাই মই এনেকুৱা শকত মূলা ভাজি খাই বৰ ভাল পাওঁ আকৌ বোলে তোৰ ঘৰ বোলে আকৌ কাৰোবাক বোলে মেকআপ কৰিব লাগে বোলে তাকেহে আমাৰ জহনী জাতি এজনী ওলালেহি নহয় পৰহি আহিলে ঠাণ্ডা পাইছে হেনো এইকেইদিন গম পায় নে মই ব্লেংকেটখন দিছোঁ ডাঠ ব্লেংকেট এখন কেঠাখন দিলোঁ তাই সেইখন ল'ব নোৱাৰে গধুৰ পালে আঁঠুৱাটো তৰিলোঁ তাই বাহিৰটো নেখানে শুব নোৱাৰে ভয় তেনেকৈ সেইটো লৈ নাযাবিগৈ দেই নিনি শুনচোন মূলাহে তয়ে খাবি সেই আমাৰ ছোৱালীজনী মেকআপটো কৰি দিব লাগে কেলৈ সেই ভদেশ্বৰ ঘৰ ছোৱালীজনী তুলনি বিয়া নহয় মোৰ আজি 2টা মেকআপ আছে একদম দেৰি হৈছে সোনকালে তহঁতৰ সেইজনীক উলিয়াই থৈ আকৌ মই দূৰলৈ যাবগৈ লাগিব ব'ল তাকে আমাৰ গাঁৱত আৰু পালা বুলিবলৈ কোনখনে আছে মই বোলে ৰ'দালি সজাই মেলি দিবহি মই আকৌ সাজন কাচন কৰি যাব নাই দে মই এনেকৈ যাম তহঁতে সেই তোৰ এতিয়া এইটো বয়সতে মেকআপ নকৰিলে হ'ব জীয়েকে মেকআপ কৰি দিওঁ আৰু মই জীয়ে নহয় হয় এজনী মোৰ ভণ্টি হয় নি ভনীয়েজনীহে নে এজনী ক'তনো মোৰ ছোৱালীৰ কথা ক'বলৈ আহিছ মোৰ ছোৱালী নাই দে হোষ্টেলহে আছেগৈ হয় নি ব'ল ব'ল তাকেহে পাই সেয়ে আকৌ আমাৰ এজনীলৈ আধা কেজি মানে মেকআপ নিব লাগিব আকৌ দেই তাই ডলাখন ডাঙৰ আকৌ মুখখন মই সেইটো হ'ব তাকেহে সেই ফাগুনি গুটি পটককৈ সোমাই যাওঁ কাম কেইটামান আছে বুলি ক'লে ইমান দূৰ আহি পোৱাহিয়ে নাইকিয়া দুজনে মেকআপ কৰি পেলাই বোলে গাড়ীখনে লৈ আহিমগৈ ল'ৰাটো পঠিয়াই দিম একদম কাণ খাৰ নাই দে পইচা 1 টকা কমাই নলওঁ নহয় মই এইডোখৰতে হ'ব লাগিব ঘৰটো কোনডোখৰত আছিলে জানো পাই টাইমবোৰ হ'ব পাৰে ঘৰ দুৱাৰবোৰ একদম ধৰিব নোৱাৰা হৈ থাকিলোঁ নহয়
এইটোৱে হ'ব লাগিব কিবা বোলে ঘৰৰ মুখৰ আগতে হেনো নাৰিকল গছ এজোপা আছিলে বুলি কৈছে এইটোৱে হ'ব লাগিব সোমাই যাওঁ যি হয় হ'ব ৱাই সোমাই মই আকৌ বোলে নহয় বুলি ভাবিছিলোঁ গম পাইছেনে ৱাহা একদম ছোৱালী পটাপট উলিয়াই দিয়ক কিন্তু কৈ দিছোঁ দেই মোৰ দেৰি হৈছে হ'লে ইমান দূৰ হ'লেও ল'ৰাটো পঠিয়াই দিম বুলি কৈছে তাকেহে পাই ৰোদালি আমাৰ ল'ৰা নাযাওঁ বুলি ক'লে গম পায় নে মই বোলে সেইজনী গাড়ীমান নাযাওঁ দেই বোলে গোটেই মানুহবোৰে চাই বোলে কিবা খং এটাহে উঠিছে গম পাইছেনে ব'লক ব'লক আহা তাকেহে মই ওলাই মেলি ৰৈ আছোঁ গম পায় নে আমাৰ তাই ৰৈ আছে ছোৱালীৰ নাম দেৰি হৈছে মেকআপ কৰিব লাগে ঐ ভণ্টি ভণ্টি ঐ যাহন যেতিয়া মেকআপ কৰিব হ'ল ঐ ইয়াতে কৰিবি নে ক'তে কৰিবি হয় গানতে কৰোঁ দিয়ক দেৰি হৈছে মোৰ দেই লৰালৰি কৰিব লাগে আহক এইকণতে বৰ তেতিয়া ৰ আৰু কিবা কিবি কিলিপ চিলিপ লাগিব নহয় পানী দিওঁ নে ফুল একেইটাহে পালো হ'ব নহয় জানো এহে জানে পচন্দ হৈছে নাই হৈছে মুখখন এতিয়া মই একদম দেখিয়ে কিবাহে লাগিছে কাৰণ বহুত মেকআপ যাব আকৌ দেই আপুনি একদম পাব ভণ্টিজনী মুখখন ডাঙৰ আকৌ দেই আইলেছ আনিছে নাই আইলেছ তোমাৰ নহ'লেও হ'ব দেই তোমাৰ একদম চকু বাদু দেখোন একেবাৰে একদম বাদুলি ফাংচন আগতে দেখোন নোম ঢেৰ আছে হ'ব সোনকালে ঢেৰ সানি দিবি আকৌ দেই অকণমান কিবা কিবি সানি মেলি ওলা মানুহ আকৌ লাজ পাব লাগিব পাই তুলনি নোহোৱা ছোৱালী ইমান মেকআপ কৰি নাযায় নহয় বহা 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 তাকেহে পাই আমাৰ যদি বিফুৱা এটা উঠিলে গম পা টিকালে বেলেগ অশান্তি হৈছে ইয়াতে উঠিছে পাই একদম গোটেই খুচা পিঠা কৰি আছে সেইবোৰ এতিয়া মই সময় নাই দেই বিফুৱা চিফুৱা চাবলৈ সময় নাই পটালৈকে মেকআপটো কৰিব লাগে গম পাইছেনে তাকেহে পাই মই ভাবিছিলোঁ বোলে মেকআপৰ লগতে বোলো বিফুৱা ট্ৰিটমেণ্টটো কৰিবা বুলিহে নাই মই সেইটো পিছতহে চেষ্টা কৰিম এতিয়া মই নোৱাৰোঁ বুজিছে হয় নি হ'ব তেতিয়া সেই মই চাহ অকণ বনাওঁগৈ দেই ঠিক আছে হ'ব তোমাৰ মুখখনৰ কিন্তু বহুত মেকআপ লাগিব দেই তোমাৰ মুখখন বৰ চাইজটো ডাঙৰ আছে মই মেকআপটো অকণমান হেভি কৰিব হা হেভি কৰিম মোৰ নাম জ্বলা মেকআপ আৰ্টিষ্ট দেই তোমালোকৰ নিচিনা নহয় গোটেই গাঁৱত মোৰ নাম জ্বলি আছে মেকআপ আৰ্টিষ্ট গম পাইছা এতিয়া হেৰি বিয়া ঘৰত আজি একদম তোমাৰ কোনোৱে চাবাচোন চায়ে থাকিব তোমাৰ ভাল কৰিব হা কেলে বেয়া কৰিম বাৰু হা মোৰ এইবোৰ নাম নাই বুজিছা একদম মোৰ ৰেকৰ্ড আছে এইবোৰ মেকআপ আৰ্টিষ্টৰ যাতে লৰাই দেখি এতিয়া পাগল হৈ যায় হা তোমাক আজি হাবিতে থ'ব নে বননিতে থ'ব ঠিক নাই আজি তোমাক মেকআপ দেখি অকণমান হাঁহি দিয়া কেলে বেয়া লাগিব আজি চাবাচোন ফুলকেইপা মাৰি দিছোঁ তোমাক চাওঁ মুখখন একদম ধুনীয়া লাগিছে তোমাক গম পাইছানে কত এনেকুৱা মেকআপৰ মই নাম জ্বলা মেকআপ কৰোঁ গম পাইছানে মোৰ নাম আছে আমাৰ এই গাঁৱত এই বুধবৰীয়া তিনিআলিত মোৰ ভাগৰ নাম আছে মই এতিয়া যাব পাৰোঁ হা মোৰ আৰু এজনী ছোৱালী মেকআপ আছে যে বাইদেউ মোৰ অলৰেডি মেকআপ হৈ গৈছে একদম চাহ নাখাওঁ বুজিছে লৈ আহিলে আকৌ লৈ আহিলোঁ ৰাম দেৰি হৈছে গম পাইছে ভণ্টি কেনেকুৱা লাগিছে বাৰু ধুনীয়া লাগিছে নে এনেকুৱা ধুনীয়া লাগিছে হে প্ৰভু মেকআপ এনেকে কৰে নি আমি গাঁৱৰ মানুহ নাজানো নহয় বৰ ধুনীয়া লাগিছে তোক দেখিবলৈ আইনাখন আনাচোন আইনাখন নাই নহয় কৰাৰ নাম আছে গম পাইছে খুচি বাইদেউ একদম গাঁৱৰ নাম আছে গম পাই নাই মোৰ পাৰ্লাৰৰ নাম আগফালে একদম কিমান চাৰ্টিফিকেট পাইছো মই মূৰৰ ওপৰত বা এই থপা কম ফুল লগালি নে থপাকে হে ভালকে যদি আমাৰ এক মালা আধা পিন্ধাই দিওঁ বনি দিয়া মহজনী নিচিনা নালাগিব এতিয়া মোক মানে পে'মেণ্ট কৰাৰ কাৰণে মোৰ দেৰি হৈছে তাকেহে পইচাটো বাপেক আহিলে দিব পাৰিম এতিয়া মই বাকী কৰিব নোৱাৰোঁ দেই মই বাকী মানে ফাঁকি কত তেনেকুৱা মেকআপ কৰিছোঁ মানুহে মেকআপ কৰাৰ পিছত মোক পইচা পাতি নিদিয়ে ভণ্টি তই কিবা পে' কৰি দিয়া না কৰি দিয়ে দেই মোৰ হাতত পইচা পাতি নাই হ'লে মোৰ গুগল পে'টো খেলি মেলি হৈ আছে এইকেইদিন অল্প ৰং সানিছে নিতাই হে ইমান বুলি ক'বা তুমি তাকে পাই ভিনিয়াই দিবহি বুজিছা নে যি কৰে কৰক মই মুঠতে পইচা লৈহে যাম নহয় আমাৰ বাপেক আহিব মই সন্ধিয়া লগা হ'লেও তাহাঁতক দি থৈ আনিমগৈ দেই আজিলৈ কি তাকচোন আজিতকৈ কিন্তু যদি 5টা বজাতকৈ টাইমটো দেৰি হয় ন তেতিয়া কিন্তু মই আকৌ কেছ কৰিম হ'ব যা ভণ্টি যা কাপোৰ কানি পিন্ধি সোনকালে ওলাগে দেৰি হ'ব পাই গোটেই গাঁৱৰ মানুহে আজি ৰ লাগি চাব ল'ৰা গোটেই পাগল হৈ যাবা পাগল হৈ যাবা কেনেকুৱা ধুনীয়া ভাল লাগিব যাওঁগে সঁচাকৈ মেকআপ কৰিলে ধুনীয়া হয় খালি নিজৰ চেহেৰাটো নাইকিয়া হাবুটোৰ নিচিনা হয় এইটো বেলেগ মই বোলে আকৌ আমাক মালা এটা পিন্ধাই দিলে হাতীজনীয়ে লাগিব যেন লাগিছে দেই সোনকালে ওলা
সৈজনী কোনোবা এজনী আহিছে কোন আহিছে জানো আইঅ বিয়ালৈ যাবৰ সময়তে এইবোৰ মানুহবোৰ আহে ন বৰ শান্তি আৰু দেই এতিয়া এজনীও গালি পাব দেৰি হৈছে তাকে মোক দেখিছে একদম কপনা সদিছে একদম থৰথৰাই একদম চাই আছ যে মোক ক'ব নোৱাৰা নাই জাহানজনী তাৰ বহুত নামত আহিছে কাৰণে চক খাই গৈছিলো পিকাটো ইমান বিষাইছে তহঁতৰ ফালে আহিবলৈও বহুত ডখৰ আহিব লাগে তাকেহে আগতে ভাল আছিলে এতিয়া ৰাস্তাটো বনোৱাৰ পৰা অলপ দিগদাৰ হ'ল আমাৰ মেকআপ আৰ্টিষ্টজনী আহিছিলে ভণ্টি সজাবলৈ তাই পাইছিলো বাটতে তাই আকৌ মোৰ লগত বৰ ভাল নহয় তাইক পালো এই বাটতে তাই ক'লে তহঁতৰ ঘৰৰ কথা তহঁতৰ হেনো ভনীয়ে আহিছে বোলে মেকআপ কৰিবলৈ আহিছিলে তাকে বিয়া আছে আকৌ আজি বিয়াখনলৈ যাব লাগে আইঅ তাৰ ভণ্টিক ধৰিব নোৱাৰো তাইলে ইমান ধুনীয়াকৈ সজাই থৈ গৈছে মাতচোন মান ভনীয়ে ভণ্টি চাবি আমাৰ তাই বৰ অপেচৰ নিচিনা দেখিবলৈ বহিছে ন ভণ্টিয়া গোটেইজনী গাল একদম ফুটু ফুটু হৈ আছে গোটেই ধুনীয়া লাগিছে বাৰু বেলেগ ধুনীয়া লাগিছে আমাৰ গাঁৱলৈ আহিছা এতিয়া আমাৰ গাঁৱৰ মানুহে তোমাৰ একদম ৰ লাগি চাব তোমাৰ ছোৱালীটোহে লাগে তাতে আকৌ টাউনীয়া ছোৱালী নহয় নিঘৰ ছোৱালী তহঁতৰ আকৌ মা ঘৰ অল্প ধনী নি তাকে মেকআপৰ বাহাদুৰ দে গতি ন মাৰিবা ফুটনি বুলি কথা আছে ন আৰু তাতে বিফাহাত আছিলে এতিয়া খোজকাঢ়িলেও মানুহে হেৰি হাঁহৰ পইচা কেইটা চা ইমান দিন হ'ল আজি এবছৰ হ'ল হাঁহ আনিলি খালিহি আলহী গৈ চপাই মানুহ মাতি এই হাঁহ মাংস খালি পইচা কেইটকা হ'লে দিব নোৱাৰিলি ভনীয়েৰক এতিয়া যে 2000 টকা দিম মেকআপ কৰাবলৈ হ'লে পইচা ওলাই তহঁতক ভণ্টিক নিজে মেকআপৰ পইচা দিছে জানো নহয় জানো মোক তাই কৈ থৈ গৈছে মই বোলো কেলে মেকআপ কৰিছিলো তাইকো পইচা নিদিলি হেনো বোলে তাইক পাছবেলা দিম দিয়া আকৌ হাঁহৰ পইচা আমাৰ মানুহজনে দিছিলে নহয় তহঁতক ক'ৰ পৰা দিছে এটা হাঁহৰ দাম দিছে দুটা হাঁহৰ দাম দিবলৈ থাকিলে নাজানো নহয় মোক কোৱা নাই তহঁতৰ মানুহৰ কথা জনা আছে তহঁতৰ ঘৰখনৰ পৰা যে পইচা উলিয়াবলৈ হ'লে বহুত টান আৰু একেবাৰে এতিয়া বা সেই ৰাতিপুৱাই মেকআপ আৰ্টিষ্টজনী আহিলে তাইকনো তেনেকে ঠগিলি মই কৈ দিছো মই তহঁতৰ ঘৰৰ কথা কৈ দিছো নহয় এই ঘৰ মানুহলে বোলো মাতিলে একদম নাযাবি দেই শুন বেছিকে ইয়াত চিঞৰ বাখৰ নকৰিবি এতিয়া বুজিছনে পইচা কেইটা পাবলৈ আছে 2 টকা নে 3 টকা মই তোক ঘৰত দি থৈ আহিমগে সেইখন চিঞৰ বাখৰ নকৰিবি আমাৰ বিয়ালৈ যাব লাগে দেৰি আছে তহঁতি বিয়ালে যাওঁ ক'বালে ভোজ খাবলৈ যাওঁ মোৰ সেইবোৰ দৰকাৰ নাই নহয় পইচা কেইটকা দিব লাগে ভনীয়ক এনেকে হেৰি মেকআপটো কৰাই পেলাই এনেকে হেৰি কৰিব পাৰ পইচা কেইটকা হ'লে দিব নোৱাৰে বাহিৰে দেখিছ হাঁহে বাহে খালেহি পইচা কেইটকা হ'লে দিব নাই তহঁতৰ বাহিৰৰ চৰিত্ৰ বেলেগ বেয়া এজনী দিমগে গধূলি আমাৰ লৈ দি থৈ আহিমগে ভণ্টি তই ওলাই হ'ল নে মই এনেকে যাম মই সকলৰ মাজত বহিব লাগিব নে এনেকে গ'লেহে খোৱা পাম গম পালে বল দেৰি হৈছে আমি যাওঁ বিয়ালৈ এইবোৰ দৰ্জা সোনকালে মাৰি থৈ যাব লাগিব ইমানখন দূৰ দেখিছানে সোনকালে যাব লাগে লোকৰ সেইবোৰ বিয়া খাই ঘূৰিবই হ'ল খোজকাঢ়ি যাব লাগিব আমাৰ তোৰ জহাতে দি হ'ল এইবোৰ মেকআপ চেকআপ নেখাই নি নহয় কুকুৰৰ গু বান্দৰ গু ইমান ধুনীয়া লাগিছে এতিয়া মোক চাব আগত যাম আপোনালোকৰ গাঁৱহে আপুনি চাগে আকৌ গোটেই মানুহে চিনি পায় আগত যাম গোটেই মানুহবোৰে কিবা উভতি চাইছে মই আনকাল নাজানো নহয় মেকআপ কৰিলে এনেকে উভতি চাই বুলি চাব আকৌ ইমান ধুনীয়া লুক এটা দিছে জানো পাই এইবোৰ কি লোক ধৰিছে কোনোবাই জখিনী বুটনি বুলি হাঁহিছে এখন লাজৰ বিষয় হ'ল আৰু দেই হাঁহক আকৌ চৰিয়াই দিম দেৰি হৈছে বিয়ালে তাকে হেঁপাই ওচৰতে সেইবোৰ চাহ কাজ চলি আছে তই আকৌ চাহ কাজ পুচি নাযাবি মানুহে দিগদাৰে ক'ব দেৰি হৈছে গোটেইখন বিচাৰিলো ছোৱালীজনী নাই নহয় তাই ঘৰলৈ গ'ল নে কি নে হাতত ফোন এটাও নাই এতিয়া ফোন চোন কৰিবলৈ সৈজনী ৰদালিকে শুনো তাই দেখিছিলে বিয়া খাবলৈ গ'লো ভণ্টি নাইকিয়া হ'ল নহয় ভণ্টি নাইকিয়া বিয়া ঘৰত ক'ৰবাত চাহ কাছৰ মানুহ এটাৰ লগত চিনাকি হ'ল তাৰপিছতে ছোৱালীজনী নাই পলাই গ'ল নে ঘৰলৈ গ'ল নে মই একো গম নাপাওঁ মোৰ ফোনটো নাই মোলৈ ফোন কৰিছিলে কোনে কৈছিলে এই চাৰ্কাছৰ মানুহজনে বোলে ফোন কৰিলে বোলে এই ছোৱালী এজনী বোলে পচন্দ খাইছে তাৰপিছতে মই বোলো কৈ ছোৱালী বোলে আমুকৰ বিয়ালৈ আহিছে বোলে সেই ফুচি বোলে ভনীয়ে মই বোলো সেইজনী বোলে ময়ে মেকআপ কৰিছিলোঁ মেকআপটোৱে চেকআপে তাইক পচন্দ কৰি এই কি এখন চাৰ্কাছ বুলি কৈছিলে ৰেমন চাৰ্কাছে লৈ গুচি গ'ল তাইক আৰু মই বিচুতি খালো আৰু দেই মেকআপৰ কিন্তু নাম আছে নাম আছে
দেই লেমন চাহ আছে কিনিছে অল্প ডাঙৰ কথা নি এতিয়া এইবোৰ কি পুতলা ঠেট তাৰ অ হয় নি তাই একদম গোটেইজনী পুতলাজনী গোটেই নহয় জানো পুতলা যে সজাই দিলে কেনেকুৱা ধুনীয়া লাগিছে এতিয়া ফুলে চুলে ফুলিয়ে পিন্ধাই দিলো গোটেইজনী একদম গিলিপ খাই ধৰিছে গোটেই ৰাস্তাত বিয়া ঘৰলৈ যাওঁতে গোটেই মানুহবোৰে একদম জুমি জুমি চাইছে মই বোলো ৰ'দালি এখন বাৰু বেলেগ মেকআপ মই জানোৱে হৰ মোৰ মেকআপত কোনেও হেৰি কৰিব নোৱাৰে দেই ক'ব লাগিব দেই তোৰ মেকআপত ঐ ৰ'দালি ঐ লেমন চাহ আছে যে কিনি নিলে নহয় জানি এতিয়া পইচা পাতি পাই থাকিবি আৰু হয় তাকেহে ভালেই হ'ল দে এতিয়াহে মোৰ মেকআপ কিছুমানে বেয়া পায় দেখিলি নহয় এতিয়া তোৰ জীয়েক এতিয়া এদিন নহ'লে মেকআপ কৰি দিলো চাৰ্কাছলৈ লৈ গুচি গ'ল দেই তাকেহে পাই সেই তই কিনো জানো যিয়ে যে কৈ থকা এজনী মোৰ ভণ্টিহে আছিলে ভনীয়ে নেকি তাকেহে ঘৰখনত কোনো নাই তাই ঘৰখন ধৰি আছিলে তাকো লেমন চাহ আছে কিনি নিলে বৰ বেয়া লাগিছে ভণ্টিলে গম পালে বাইকৰ ঘৰলৈ আহিছিলে পটককৈ লেমন চাহ আছে নে বাটতে পাই লৈ যাব লাগে নে ভণ্টি মই যাওঁ দেই যা